बेलासि मुगानि दायो लोगोफोर मोनसे आपडेट लाबोनो थाखाय गोसो जादों नोंथांमोननि गेजेरावहाय बेनो जाहैदों मा जाय दिनैहाय माने गाहाय लेभेलनि फोरोंगिरिफोर ICDS बा अंगनाबादि डिपार्टमेन्टनि मानसिफोरा दिनैहाय माने गावसिनि मोननांगौ बायदि बेथनफोरखौ मोनैखाय दिनैहाय बिसोरो माने धरना होदों आरोखि आसाम सरकारनाव दाबि खालामदों नाथाय मजुरिफोरखौ होआखै टाइम बायदिबो होआखै ओमफ्राय बिसोरनो नांगौ बायदि मान्थलि बेथन बिदों आरोखि आसाम सरकारनियावहाय नांगौ बायदि बिसोरनो माने थांनानै थानो थाखायहाय गथ' गथायफोरखौहाय माने नायनो थाखाय माने न'खर गारनानैहाय फोरोंनायनि थाखाय गावसिनि जे मोननांगौ बेथनफोर जेरैहाय 10,000निफ्राय लानानैहाय 15,000 बेफोरबायदि माने एसे थांनानै थानो थाखायहाय बिथांमोना खस्थ' खालामनायनि फिथाइखौहाय दिनैहाय माने धरना होनानैहाय दाबि खालामदों आसाम सरकारनावहाय नाथाय दिनैहाय माने आसाम सरकारा माने बिथांमोननि दाबिनायखौ माने होआखै दाबिलाबो होयिलाय दिनैहाय माने धरना होलाबो दिनैहाय माने होयिलाय बिथांमोना माने स्ट्रिटआव स्ट्रिट बिथांमोननि डिपार्टमेन्टनि मानसिफोरखौ लोगोफोरखौहाय बेफोरबायदि माने डिमान्ड खालामदों आरो बिदों दायो माने बिथांमोना गावसिनि मोननांगौ जे बेथन बेफोरखौ माने डिमान्ड खालामबाय थानाय समावहाय गुवाहाटि माखासे बेफोरबायदि सहरावहाय दाथ' माने बाजेटनि सेसन जाबाय नालाय बे बाजेटनि सेसनावहाय माखासे बेफोरबायदि माने होनांगौ होननानै उखिल गगिमोना माखासे मन्थ्रिफ्रा डिमान्ड खालामदोंमोन नाथाय आसाम सरकारनि जि CM बिसोरो माने डिमान्ड खालामनायनि बा बिनायनि होनांगौनि बाथ्राफोरखौ जेबो बुङिखाय दिनैहाय माने जेबो होनायनि बारायनायनि बेथनखौ बारायनायनि खौरांफोरखौ मोनथियैखाय दिनै माने गुवाहाटि नोगोरमानियावहाय धरना होबाय थानाय समावहाय माखासे धरना होग्रा अंगनबादि ICDSनि डिपार्टमेन्टनि मानसिफोरखौहाय पुलिसफ्रा हमनानैहाय बासावहाय थिखांनायखौ नोंथांमोना नुखादों जानांगौ ससियेल मिडियायावहाय दायो ओरैबायदि दुखुनांथाव जाबाय बिनिखायनो नैबे भिडिअखौ नोंथांमोना नायदो ओमफ्राय नायनानैहाय मोजां मोनबायब्ला अन्नानैहाय साबस्क्राइब खालामना होदो हामबायसै थेंक इउ प्रतिবাদ সাব্যস্ত কৰিছে দিছপুৰ ঘেৰাও কাৰ্যসূচী প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে আৰু এয়া চাওক কেনেধৰণে আৰক্ষী প্ৰশাসনে তেওঁলোকক বলপূৰ্বকভাৱে এনেদৰে টানি চুচৰাই লৈ আহিছে এয়া চৰকাৰী পক্ষৰ চাওক কেনেদৰে টানি আজুৰি আনিছে এয়া আমি দেখুৱাই আছোঁ দৰ্শকসকলক চাওক কেনেধৰণে টানি আজুৰি এয়া বৰ্বৰ আক্ৰমণ বৰ্বৰ অত্যাচাৰ অসম আৰক্ষীৰ কেনেধৰণে বৰ্বৰ অত্যাচাৰ চলিছে চাওক এয়া আমি দেখুৱাইছোঁ পৰিৱেশ এনেধৰণে টানি আজুৰি লৈ গৈছে কাৰণ তেওঁলোকৰ যি দাবী আছিলে সেই দাবীসমূহৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে আৰু এটা কথা কওঁ যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই তেওঁলোকৰ যিসমূহ নিম্নত মজুৰি সেই মজুৰি বৃদ্ধিৰে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কিন্তু সেই প্ৰতিবাদৰ কাৰণে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি গুৱাহাটীত তেওঁলোকে উপস্থিত হৈছে কিন্তু তেওঁলোকৰ যি মাননী বৃদ্ধি সেই মাননী বৃদ্ধি কিন্তু আজিলৈকে চৰকাৰ নুশুনিলে কিন্তু তেওঁলোকক মাননী বৃদ্ধি কৰাৰ কথা কয় কিন্তু তেওঁলোকৰ সেইসমূহ দাবী নুশুনে সেয়ে আজি এনেদৰে সকলো একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰেই আৰক্ষী প্ৰশাসনে তেওঁলোকক বাছত উঠাই লৈ যোৱা হৈছে আৰু এইসকল আমি দেখুৱাইছোঁ এইসকল অংগনবাড়ী কৰ্মী সহায়িকা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব দীৰ্ঘদিনৰ দাবী কি ক'ব আজি পুলিচে টানি লৈ যায় আমি জোৰ হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে যে পুলিচে গ্ৰেপ্তাৰ কৰিব লাগে অংগনবাড়ী কৰ্মী আমাক যেখিনি দৰমহা দে হেমন্ত বিশ্বৰ কুকুৰটোৰ আধা ঘণ্টাৰ খাদ্যৰ পইচা নহয় আমাক যিমান দে তাৰ এক পইচাৰ দাম নহয় আমাক যিমানখিনি এৰিয়া কৰে
এনেদৰে যিসমূহ ক্ষোভ সেই ক্ষোভসমূহ তেওঁলোকে বহিঃপ্ৰকাশ ঘটিছে আৰু এইসকল যিসমূহ কৰ্মী সহায়িকা আছে তেওঁলোকে এটা কথা কয় যে সঞ্চালকালয়ৰ এটা প্ৰস্তাৱ লৈছিলে যে 12,000 টকা পৰ্যন্ত তেওঁলোকৰ যি মাননি সেই মাননি বৃদ্ধি কৰাৰ কথা কৈছিল কিন্তু সঞ্চালকালয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতো আজিলৈকে তেওঁলোকৰ সেই মাননি কিয় বৃদ্ধি নহ'ল তাৰে কাৰণে এয়া প্ৰতিবাদ আপোনালোকে প্ৰতিবাদ কৰিছে আজি প্ৰতিবাদ কৰিব লগা হৈছে আজি কি ক'ব আজি প্ৰতিবাদ কৰিব লগা হৈছে দাবী মানিয়ে ল'ব লাগিব বিভিন্ন সময়ত দাবী উত্থাপন কৰি আছে কিন্তু চৰকাৰে মানি লোৱা নাই লোৱা নাই বৰ্বৰ আক্ৰমণ চলিছে নেকি নাই কৰা নাই আৰু এনেদৰে আমি দেখুৱাইছোঁ যে এইসকল কৰ্মী সহায়িকাৰ যি দাবী সেই দাবীসমূহৰ কাৰণে কিন্তু এনেদৰে তেওঁলোকে আহিছিলে বিভিন্ন প্ৰান্তৰ পৰা আৰু এয়া আজি দিছপুৰ ঘেৰাও কাৰ্যসূচী তেওঁলোকে এনেদৰে পালন কৰিছিলে কিন্তু তেওঁলোকৰ যি আন্দোলন তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ কিন্তু এনেদৰেই স্তব্ধ কৰিবৰ কাৰণে অসম চৰকাৰ এনেদৰে টানি আজৰি তেওঁলোকক বাছত উঠাই লৈ যোৱা হৈছে আৰু এই পৰিৱেশ দেখুৱাইছোঁ এটা কথা কওঁ যে এইসকল ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই কেৱল কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা প্ৰদান নকৰে তেওঁলোকে অসম চৰকাৰৰ যিসমূহ আঁচনি আছিলে সুষম টেকাৰে হওক বা আয়ুষ্মান কাৰ্ডৰে হওক বা নিৰ্বাচনী সংক্ৰান্তীয় যিসমূহ বিষয় আছিলে সেই বিষয়সমূহত কিন্তু এইসমূহ অংগনবাড়ী কৰ্মী সহায়িকাই দীৰ্ঘদিন ধৰি তেওঁলোকে কষ্ট কৰি আহিছে কিন্তু তাৰ পিছতো এইসকল কৰ্মী সহায়িকাৰ যি মাননি বৃদ্ধি সেই মাননি বৃদ্ধিৰ প্ৰসংগটো কিয় চৰকাৰে নাকচ কৰে এই এটা তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই প্ৰশ্ন তেখেতলোকে বিভিন্ন সময়ত উত্থাপন কৰে তাৰ পিছতো কিয় চৰকাৰৰ কৰ্তৃপক্ষই এইসকল লোকক নুশুনে আমি দেখি আছোঁ যে বাৰম্বাৰ এইসকলে প্ৰতিবাদ সাব্যস্ত কৰে কিন্তু তাৰ পিছতো এইসকলৰ প্ৰতিবাদ কিন্তু তেওঁলোকে আওকাণ কৰে আৰু এনেদৰেই কিন্তু এই প্ৰতিবাদস্থলীৰ পৰা আৰক্ষী প্ৰশাসনে তেওঁলোকক বৰ্বতাৰে কেনেধৰণে টানি আজৰি চুচৰাই গাড়ীত উঠাই লৈ যোৱা হৈছে এই আমি দৃশ্য দেখুৱাইছোঁ মূৰতে হিতেশ আছে হিতেশে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এনেদৰে বাছত উঠাই লৈ যোৱা হৈছে আপোনালোকক টানি আজৰি লৈ যোৱা হৈছে কি ক'ব আমাৰ মানে মাননি নিদিয়ে আৰু মানে আমাৰ বহুত মানে খাদ্য বাদ্য ইমান বেয়া দিয়ে মানে চলিব নোৱাৰি মানে ল'ৰা ছোৱালী নাখায় পেলাই দিয়ে তো এইবিলাক খিচিৰি নেকি বালি আছে এইবিলাক আপোনাৰ চুজি নেকি একো কাম নাই এইবিলাক কয় আৰু মানুহে আৰু এয়া